Hi guys, welcome to Rima's Garden. আজি মই বহুত বেছি হ্যাপি আৰু মই যেতিয়া হ্যাপি হওঁ আপোনালোকৰ লগত শেয়াৰ কৰোৱে আৰু আজি মোৰ বহুত বছৰৰ আশা এটা পূৰণ হ'ল আৰু সেই আশাটো পূৰণ কৰিলে মোৰ ভাইটিৰ প্লান্টছত বহুত শখ আছে আৰু হি মোক গিফ্ট দিছে তিনিটা আৰু সেই তিনিটা মোৰ বহুত ইচ্ছা আছিল এইটো চাওক এইটো বাৰ্ডনেছ ফাৰ্ন হয় তাৰ পিছত এই ফাৰ্ন কেটা মোৰ বহুত দিনৰে আশা আছিল মই ফাৰ্ন বহুত বেছি ভাল পাওঁ আৰু এই ফাৰ্ন কেটা মোৰ বহুত বেছি ভাল লাগে তিনিটা ভেৰাইটি ফাৰ্ন দিছে হি মোক এইটো বাৰ্ডনেছ ফাৰ্ন তাৰ পিছত ভিক্টৰ ফাৰ্ন দিছে আৰু এতিয়ালৈকে এইটো ভিক্টৰ ফাৰ্ন আৰু এটা ফিছ টেইল ফাৰ্ন এনেকৈ তিনিটা ফাৰ্ন মোক দিছে আৰু হি পটত এনেকৈ লগাই থৈছে এতিয়ালৈকে মোৰ ঘৰ আহি পোৱা নাই আজি আহি পাব আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ এয়া বাৰ্ডনেছ ফাৰ্ন বুলিও ক'ব পাৰি বাৰ্ডনেছ ফাৰ্ন কেটা বহুত ধুনীয়া ফাৰ্ন হয় অলপ ডাঙৰ হ'লে চাওক বাৰ্ডৰ নেষ্টৰ নিচিনা মাজৰখিনি ফাক সাইডে পাত খুব বেছি ভাল লাগে আৰু এটা ফাৰ্ন আছে মই দেখুৱাই আছো হেতু খুব বেছি ধুনীয়া আৰু সেই ফাৰ্নটো পাবৰ কাৰণে মই বহুত দিনৰ পৰা বহুত ইচ্ছা কৰি আছিলো একেলগে তিনিটা ফাৰ্ন পাই এইটো চাওক এইটো ফিছ টেইল ফাৰ্ন বুলি কয় এয়া চাওক মাছৰ আমাৰ ফিছাটো যেনেকুৱা তেনেকুৱা হেতু কাৰণে ফিছ টেইল ফাৰ্ন নাম তো এই তিনিটা ফাৰ্ন পাই মই বহুত বেছি হ্যাপি মোৰ ঘৰত আহি পোৱাৰ পিছত মই আপোনালোকক ভালকৈ দেখুৱাম আজি মোক ভাইটিয়ে ভিডিঅ' বনাই পঠাই দিছে মই ৰাতিপুৱাই সাৰপ্ৰাইজ পাইছো বহুত বেছি ভাল লাগিছে হেতু কাৰণে মই শ্বেয়াৰ কৰিলো হি পটত লগাই থৈ দিছে ধুনীয়াকৈ আৰু হি দি পঠাব আৰু মই ৰৈ আছো বহুত বেছি হ্যাপি হেতু কাৰণে শ্বেয়াৰ কৰিলো তো গাইস আজিলৈ ইমানটিয়ে বাই বাই